যোৱা বছৰ আমি অকল ছোৱালীসকলক স্কুটি দিছিলোঁ অহা 30 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰীত প্ৰথমবাৰৰ বাবে ল'ৰাসকলকো আমি স্কুটি দিয়াৰ কাম আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে হায়াৰ এডুকেশ্যনৰ তেওঁলোকে নিজক সংযোজিত কৰিব পাৰে আমি অসমত প্ৰতি বছৰে নতুনকৈ মহাবিদ্যালয় নিৰ্মাণ কৰিছো বিদ্যালয় নিৰ্মাণ কৰিছো আৰু আমাৰ ৰাজ্যখনক শৈক্ষিক দিশত ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি শক্তিশালী কৰি তোলাৰ বাবে আমি কাম কৰিছো অহা বছৰ ৰাজ্য চৰকাৰে 25খন নতুনকৈ কলেজ নিৰ্মাণ কৰিব আৰু বহু কলেজত বিজ্ঞান শাখা কলা শাখা বাণিজ্য শাখা প্ৰৱৰ্তন কৰিব আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যাতে নিজৰ দুৱাৰ মুখত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমি আজি নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছো যোৱা বছৰ আমি অকল ছোৱালীসকলক স্কুটি দিছিলোঁ অহা 30 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰীত প্ৰথমবাৰৰ বাবে ল'ৰাসকলকো আমি স্কুটি দিয়াৰ কাম আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে হায়াৰ এডুকেশ্যনৰ তেওঁলোকে নিজক সংযোজিত কৰিব পাৰে আমি অসমত প্ৰতি বছৰে নতুনকৈ মহাবিদ্যালয় নিৰ্মাণ কৰিছো বিদ্যালয় নিৰ্মাণ কৰিছো আৰু আমাৰ ৰাজ্যখনক শৈক্ষিক দিশত ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি শক্তিশালী কৰি তোলাৰ বাবে আমি কাম কৰিছো অহা বছৰ ৰাজ্য চৰকাৰে 25খন নতুনকৈ কলেজ নিৰ্মাণ কৰিব আৰু বহু কলেজত বিজ্ঞান শাখা কলা শাখা বাণিজ্য শাখা প্ৰৱৰ্তন কৰিব আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যাতে নিজৰ দুৱাৰ মুখত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমি আজি নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছো যোৱা বছৰ আমি অকল ছোৱালীসকলক স্কুটি দিছিলোঁ অহা 30 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰীত প্ৰথমবাৰৰ বাবে ল'ৰাসকলকো আমি স্কুটি দিয়াৰ কাম আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যে অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে হায়াৰ এডুকেশ্যনৰ তেওঁলোকে নিজক সংযোজিত কৰিব পাৰে আমি অসমত প্ৰতি বছৰে নতুনকৈ মহাবিদ্যালয় নিৰ্মাণ কৰিছো বিদ্যালয় নিৰ্মাণ কৰিছো আৰু আমাৰ ৰাজ্যখনক শৈক্ষিক দিশত ৰাজহুৱা শিক্ষা ব্যৱস্থাক আমি শক্তিশালী কৰি তোলাৰ বাবে আমি কাম কৰিছো অহা বছৰ ৰাজ্য চৰকাৰে 25খন নতুনকৈ কলেজ নিৰ্মাণ কৰিব আৰু বহু কলেজত বিজ্ঞান শাখা কলা শাখা বাণিজ্য শাখা প্ৰৱৰ্তন কৰিব আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে যাতে নিজৰ দুৱাৰ মুখত শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে আমি আজি নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছো मोनसे फोसावथाय क'क्राझार जिल्लानि सिङाव थानाय दा रियेलिटी पाब्लिक स्कुलाव पाब्लिक रिलेशन अफिसारनि गोनांथि जादों गोसो गुदुं बिजाथिफोरा थाबैनो जगाजग खालामनो हागोन पाब्लिक रिलेशन अफिसारनि थाखाय बिजाथिया इंराजि आयदायाव एम ए खालामनाय जानांगोन नङाब्ला मास कमिउनिकेशन एन्ड जार्नालिज्म आयदायाव एम ए खालामनाय जानांगोन बेनि थाखाय जेबो एक्सपिरियेन्सनि गोनांथि गैया डिग्री गोनां बिजाथिफोरा बयबो एप्लाइ खालामनो हागोन दान बान्थाखौ 15,000निफ्राय 20,000सिम होनाय जागोन गोसो गुदुं बिजाथिफोरा रियेलिटी पाब्लिक स्कुल @gmail.com आव मेसेज हरनो हागोन नङाब्ला 9435293000 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन